সঁচাই এই ভিডিঅ'টোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেকি একাংশই নিজৰ ফেচবুকত ভিডিঅ'টো আপলোড কৰি আছে এই ভিডিঅ'টো আপুনি যদি অলপ জুম কৰি চাই তেন্তে আপুনিও গম পাব এই ভিডিঅ'টোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় একাংশই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে একাংশই ভুল তথ্য প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰি আন 10 জনক দেখুৱাৰ সুযোগ কৰি দিয়ক আৰু আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব